শুভ সপ্তমী গাইজ মই ওলাইছোঁ মন্দিৰলৈ বুলি যোৱাকালিয়ে প্ৰতিমাখন আনিছিলে আজি ভাবিছোঁ এবাৰ ডেক'ৰেশ্যনখিনিও চাওঁ লগতে প্ৰতিমাখনতো সেৱা এটা জনাই যাওঁ আৰু এইফালে দেখিছেনে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে মই ভিডিঅ' অকণ কৰিলোঁ আজি বিশেষ মানুহ নাই বাৰু যিহেতু কালিলৈ অষ্টমীতে মানুহ হয় আমাৰ ইয়াতে আৰু এইফালে এয়া যে মা দুৰ্গা সকলোকে যাতে মা দুৰ্গাই ভালে ৰাখে দুখ দুৰ্গতি নাশ কৰে তাকে মাৰ ওচৰত কামনা কৰিছোঁ আৰু অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ পিছে আপোনালোকে পূজা চালে নে নাই কমেণ্ট এটা কৰি জনাব এইফালে হ'ব কালিলৈ খোখা নাম আৰু এয়া ডেক'ৰেশ্যনখিনিত মই অকণমান ভিডিঅ' কৰিলোঁ এইবাৰ চাকি দিবৰ কাৰণে দেখিছেনে ইমান ধুনীয়া কৰি দিছে আৰু বা আৰু বৌহঁতক এনেকৈ লগ পালোঁ তাকে ভিডিঅ' অকণ কৰিলোঁ অকণমান পিছত দিছে পূৰা বৰষুণ ইয়াৰ পিছত ঘৰলৈ খালোঁ আইচক্ৰীম আৰু এইফালে দেখিছেনে মুৰ্গীজনী ইমান বিচাৰিলোঁ ইয়াতেহে পালোঁ আৰু এইফালে মামাহঁত আহিছে খবৰ নিদিয়াকৈ খাই হেনো মুৰ্গীৰ মাংস কিন্তু সুখৰ কথা যে আমাৰ ঘৰৰ ওচৰৰ মুৰ্গীৰ দোকানখন আজি খোলা আছে তাৰ পৰা গৈ দেউতাই অকণমান মাংস আনিলে আৰু মই এইফালে বনাই আছোঁ লগতে ভাজি আজিলৈ বাই।